যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আন কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ, যিকেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ কাৰণে অতি প্ৰয়োজনীয়। এতিয়া চোৱা প্ৰথম কুৱেশ্যনটো। Who among the following accompanied Mahatma Gandhi in the Dandi March? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত কোনে মহাত্মা গান্ধীৰ লগত দাণ্ডি যাত্ৰাত সহযোগিতা কৰিছিল? তেওঁ যি দাণ্ডি যাত্ৰা কৰিছিলে মহাত্মা গান্ধী, তাত তলত দিয়া অপশ্যনসমূহৰ ভিতৰত কোনে সহযোগিতা কৰিছিল সুধিছে। অপশ্যন ক'ত দিছিলে? বব মিলাৰ। অপশ্যন ক'ত দিছিলে? জেমছ পিটাৰছন। শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ কটো। 2 নম্বৰ প্ৰশ্নটো চোৱা। Who was the founder of the ধৰ্মসভা? ধৰ্মসভাৰ প্ৰতিষ্ঠাপক কোন আছিলে? অপশ্যন দিছিলে ক নম্বৰ ৰাধাকান্ত দেৱ, খ নম্বৰ দিছিল দয়ানন্দ সৰস্বতী। শুদ্ধ উত্তৰটি হৈছে ধৰ্মসভাৰ প্ৰতিষ্ঠাপক আছিলে ৰাধাকান্ত দেৱ। 3 নম্বৰ প্ৰশ্নত দিছিল চোৱা। Who founded the ৰামকৃষ্ণ মিছন? ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল? ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ চোৱা। ক নম্বৰত দিছিলে বিবেকানন্দ, খ নম্বৰত দিছিলে ৰাজা ৰামমোহন ৰয়। শুদ্ধ উত্তৰটি হৈছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিলে বিবেকানন্দ। অপশ্যন কটোৱে হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন চোৱা 4 নম্বৰ। ইন হুইচ ষ্টেট ইজ দ্য ইণ্ডাছ ভেলী চাইট কালিবাংগন? সিন্ধু উপত্যকাৰ স্থান কালিবাংগন কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহ চোৱা। ক নম্বৰত দিছিলে ৰাজস্থান আৰু খ নম্বৰত দিছিলে উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটি হৈছে সিন্ধু উপত্যকাৰ স্থান কালিবাংগান ৰাজস্থানত অৱস্থিত। এতিয়া নেক্সট চোৱা 5 নম্বৰ প্ৰশ্ন। What were the houses of the Indus civilization made of? সিন্ধু সভ্যতাৰ ঘৰবোৰ কিহেৰে তৈয়াৰ কৰা আছিল? অপশ্যনবিলাক চোৱা। ক নম্বৰত দিছিলে ব্ৰিক ইটাৰে, খ নম্বৰত দিছিলে বেম্বো। সিন্ধু সভ্যতাৰ ঘৰবোৰ তৈয়াৰী আছিলে ব্ৰিক মানে ইটাৰে। নেক্সট কুৱেশ্যন চোৱা 6 নম্বৰ। Where are the great baths found in the Indus civilization? সিন্ধু সভ্যতাত মহান বৃহৎ স্নানাগাৰ ক'ত পোৱা গৈছিল? ক নম্বৰত দিছিলে হৰপ্পা আৰু খ নম্বৰত দিছিলে মহেঞ্জোদাৰো। শুদ্ধ উত্তৰটি হৈছে সিন্ধু সভ্যতাত বৃহৎ স্নানাগাৰ পোৱা গৈছিলে মহেঞ্জোদাৰোত। অপশ্যন খটোৱে হৈছে শুদ্ধ উত্তৰ। নেক্সট চোৱা 7 নম্বৰ প্ৰশ্ন। What is the name of the fastest planet around the sun? সূৰ্যৰ চাৰিওফালে আটাইতকৈ দ্ৰুতগতিত ঘূৰা গ্ৰহটোৰ নাম কি? ক নম্বৰত দিছিলে মাৰ্কিউৰী আৰু খ নম্বৰত দিছিলে আৰ্থ। সূৰ্যৰ চাৰিওফালে আটাইতকৈ দ্ৰুতগতিত ঘূৰা গ্ৰহটোৰ নাম হৈছে মাৰ্কিউৰী। অপশ্যন কটোৱে হৈছে কাৰেক্ট এনচাৰ। নেক্সট 8 নম্বৰ প্ৰশ্ন দিছোঁ। Where does the river কাবেৰী অৰিজিনেট? কাবেৰী নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? ক নম্বৰত দিছিলে ব্ৰহ্মগিৰি, খ নম্বৰত দিছিলে অমৰকন্তক। কাবেৰী নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? কাবেৰী নদীৰ উৎপত্তি হৈছে ব্ৰহ্মগিৰিৰ পৰা। অপশ্যন কটোৱে হৈছে শুদ্ধ উত্তৰ। নেক্সট চোৱা 9 নম্বৰ প্ৰশ্ন। The concept of fundamental duty was text in the Indian Constitution. মৌলিক কৰ্তব্যৰ ধাৰণা ভাৰতীয় সংবিধানত ক'ৰ পৰা লোৱা হৈছিল? ক নম্বৰত দিছিলে ৰাছিয়া কনষ্টিটিউশ্যন, খ নম্বৰত দিছিলে ফ্ৰান্স কনষ্টিটিউশ্যন। শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ কটো ৰাছিয়া কনষ্টিটিউশ্যন। মৌলিক কৰ্তব্যৰ ধাৰণা ভাৰতীয় সংবিধানত ৰাছিয়া কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। নেক্সট চোৱা 10 নম্বৰ প্ৰশ্ন। What is the name of the largest freshwater lake in the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা প্ৰাণীৰ হ্ৰদটোৰ নাম কি? অপশ্যন ক'ত দিছিলে ভিক্টৰিয়া, অপশ্যন ক'ত দিছিলে ছুপাৰিয়ৰ। শুদ্ধ উত্তৰটি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিঠা প্ৰাণীৰ হ্ৰদটোৰ নাম হৈছে ছুপাৰিয়ৰ। অপশ্যন ক'টোৱে হৈছে কাৰেক্ট এনচাৰ। এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা। What is the name of the largest desert in South Asia? দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ মৰুভূমিখনৰ নাম কি? ক নম্বৰ দিছিলে কালাহাৰী, খ নম্বৰ দিছিলে থৰ। শুদ্ধ উত্তৰটো তোমালোকে জনোৱাচোন ভিডিঅ'টি প'ষ্ট কৰিলে কমেণ্ট বক্সত কোনটো হ'ব শুদ্ধ উত্তৰ।
শুদ্ধ উত্তৰটি হৈছে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ মৰুভূমিখনৰ নাম হৈছে থৰ মৰুভূমি। কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ বাবে সুখবৰ, তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব পাৰা। মান্থলি অনলি 20 rupees হয়। তাত ইংৰাজী আৰু অসমীয়াত বহুতো PDF দিয়া আছে, লগতে নোটছবিলাক ডেইলি আপলোড কৰা হয়। কম্পিটিটিভ এক্সামৰ কাৰণে অতি প্ৰয়োজনীয়, তোমালোকে জইন হ'বলৈ নাপাহৰিবা। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ডেছক্ৰিপশ্যনত দি থোৱা লিংকটো ক্লিক কৰি মাত্ৰ যদি আপোনালোকে পে' কৰে গুগল পে', পেটিএম আদিৰ পৰা, যিটো নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত দিয়ে সেই নাম্বাৰটোত হোৱাটছআপ মেছেজ বা টেক্সট মেছেজত পে' কৰাৰ পিছত এনেকুৱা ধৰণে মেছেজ আহিব। ইয়াত দিয়া লিংকটো ক্লিক কৰি তোমালোকে জইন হ'বলৈ। এতিয়া 12 নম্বৰ প্ৰশ্ন। Which day is celebrated as World AIDS Day? কোন তাৰিখে বিশ্ব AIDS দিৱস হিচাপে পালন কৰা হয়? ক নম্বৰ দিছিল 1 ডিচেম্বৰ আৰু খ নম্বৰ দিছিল 6 মাৰ্চ। বিশ্ব AIDS দিৱস কোনটো তাৰিখত পালন কৰা হয়? বিশ্ব AIDS দিৱস পালন কৰা হয় প্ৰতি বছৰে 1 ডিচেম্বৰ তাৰিখে। এতিয়া কুৱেশ্যন নম্বৰ 13 চোৱা। Who was the first chess grandmaster of India? ভাৰতৰ প্ৰথম দবা গ্ৰেণ্ডমাষ্টাৰ কোন আছিল? ক নম্বৰত দিছিলে অভিজিত গুপ্তা আৰু খ নম্বৰত দিছিল বিশ্বনাথন আনন্দ। শুদ্ধ উত্তৰটি হৈছে ভাৰতৰ প্ৰথম দবা গ্ৰেণ্ডমাষ্টাৰ আছিলে বিশ্বনাথন আনন্দ। নেক্সট চোৱা 14 নম্বৰ প্ৰশ্ন। Which of the following is the widest strait in the world? কোন তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ বহল জলসন্ধি? অপশ্যন কত দিছিলে ডেভিছ ষ্ট্ৰেইট, অপশ্যন কত দিছিলে বেয়াৰিং ষ্ট্ৰেইট। পৃথিৱীৰ আটাইতকৈ বহল জলসন্ধিটো হৈছে ডেভিছ ষ্ট্ৰেইট, অপশ্যন কটো হৈছে কাৰেক্ট এনচাৰ। এতিয়া 15 নম্বৰ প্ৰশ্নটো চোৱা আৰু কমেণ্ট বক্সত জনোৱাচোন এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো কি হ'ব, ভিডিঅ'টি পোষ্ট কৰি লোৱা। হোৱাট ইজ দ্য নেম অফ দ্য বিজিয়েষ্ট পৰ্ট ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ ব্যস্ততম বন্দৰটোৰ নাম কি? অপশ্যন দিছিলে ক নম্বৰ লণ্ডন, খ নম্বৰ দিছিল ৰটাৰডাম। কাৰেক্ট এনচাৰটো হৈছে বিশ্বৰ আটাইতকৈ ব্যস্ততম বন্দৰটোৰ নাম হৈছে ৰটাৰডাম। এতিয়া কুৱেশ্যন নম্বৰ 16 চোৱা। Who was the chairman of NEP 2020 ড্ৰাফটিং কমিটি? NEP 2020 খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিলে? অপশ্যনসমূহ চাই লোৱা। শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট বক্সত জনোৱা। শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ কটো। এতিয়া 17 নম্বৰ প্ৰশ্ন চোৱা। Which day is observed as Rhino Day in Assam? অসমত গড় দিৱস কোন তাৰিখে পালন কৰা হয়? ক নম্বৰ দিছিলে 3 জুলাই 3 জুলাইত আৰু খ নম্বৰ দিছিলে 22 ছেপ্টেম্বৰত। শুদ্ধ উত্তৰটি হৈছে অসমত গড় দিৱস পালন কৰা হয় 22 ছেপ্টেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যন চোৱা 18 নম্বৰ। Who was the first Assamese person to climb Mount Everest? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল? অপশ্যন দিছিলে ক নম্বৰত তৰুণ শইকীয়া আৰু খ নম্বৰত দিছিলে বিদ্যুৎ বৰা। শুদ্ধ উত্তৰটি হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তি আছিলে তৰুণ শইকীয়া। নেক্সট 19 নম্বৰ প্ৰশ্ন। Where is the residence area of লেপচা এণ্ড ভুটীয়া ট্ৰাইবছ? লেপচা আৰু ভুটীয়া জনজাতিৰ বাসস্থান ক'ত? ক নম্বৰ অপশ্যন দিছিলে ছিকিমত, খ নম্বৰত দিছিলে উৰিষ্যাত। শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটি হৈছে লেপচা আৰু ভুটীয়া জনজাতিৰ বাসস্থান হৈছে ছিকিম। এতিয়া কুৱেশ্যন নম্বৰ 22 চোৱা। When the Union Cabinet did approve the new National Education Policy 2020? NEPৰ ফুল ফৰ্মটো কি? NEPৰ ফুল ফৰ্মটো হৈছে সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি বা নেশ্যনেল এডুকেশ্যন পলিচিক চমুকৈ সংক্ষিপ্ত ৰূপটো কি হৈছে NEP। কেন্দ্ৰীয় কেবিনেটে কেতিয়া নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি NEPৰ অনুমোদন জনাইছিল? 2020 কেতিয়া? অপশ্যন দিছিলে ক নম্বৰ 29 জুলাই 2020, অপশ্যন হত দিছিলে 21 আগষ্ট 2021। শুদ্ধ উত্তৰটি হৈছে 2020 চনৰ 19 জুলাইত কেন্দ্ৰীয় কেবিনেটে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অনুমোদন জনাইছিলে। এতিয়া 21 নম্বৰ প্ৰশ্ন। Where is the বদ্ৰীনাথ টেম্পল located? বদ্ৰীনাথ মন্দিৰ ক'ত অৱস্থিত? উত্তৰাখণ্ডত নে গুজৰাটত? বদ্ৰীনাথ যিটো মন্দিৰ আছে সেই মন্দিৰটো অৱস্থিত উত্তৰাখণ্ডত। অপশ্যন কটো হৈছে শুদ্ধ উত্তৰ। এতিয়া 22 নম্বৰ প্ৰশ্ন চোৱা।
কলিংগ ৱাৰ টুক প্লেচ ইন হুইচ ইয়াৰ? কলিংগ যুদ্ধ কোনটো বছৰত হৈছিল? কিমান খ্ৰীষ্টাব্দত হৈছিল কলিংগ যুদ্ধ? অপশ্যনসমূহ চোৱা। অপশ্যন কত দিছিলে 261 খ্ৰীষ্টাব্দত, অপশ্যন কত দিছিলে 240 খ্ৰীষ্টাব্দত। কলিংগ যুদ্ধ সংঘটিত হৈছিলে 261 খ্ৰীষ্টাব্দত। অপশ্যন কটোৱে হৈছে শুদ্ধ উত্তৰ। 23 নম্বৰ প্ৰশ্ন চোৱা। হু ৱাজ ন'ন এজ দেৱনামপ্ৰিয়া প্ৰিয়দৰ্শী? দেৱনামপ্ৰিয়া প্ৰিয়দৰ্শী নামেৰে কোনজন ৰজা পৰিচিত আছিল? অপশ্যন দিছিলে ক নম্বৰ অশোক মৌৰ্য, অপশ্যন খ দিছিলে চন্দ্ৰগুপ্ত মৌৰ্য। শুদ্ধ উত্তৰটি হৈছে দেৱনামপ্ৰিয়া প্ৰিয়দৰ্শী নামেৰে অশোক মৌৰ্য তেওঁ পৰিচিত আছিল। 24 নম্বৰ প্ৰশ্ন চোৱা। হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভেইং ইন আছাম? অসমত কোনে প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? ক নম্বৰ দিছিলে গদাধৰ সিংহ, খ নম্বৰ দিছিলে ৰুদ্ৰসিংহ। শুদ্ধ উত্তৰটি হৈছে অসমত প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিলে গদাধৰ সিংহই। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটি চোৱাচোন। হু ৱাজ দ্য লাষ্ট মৌৰ্য ৰুলাৰ কিল্ড বাই পুষ্যমিত্ৰ শুংগ? পুষ্যমিত্ৰ শুংগই হত্যা কৰা শেষ মৌৰ্য শাসকজন কোন আছিলে? অপশ্যন দিছিলে ক বৃহদ্ৰথ, অপশ্যন খ দিছিলে দশৰথ নন্দা। শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ কটো। তাৰপিছৰ কুৱেশ্যনটো চোৱা। কোন দুখন সাগৰক মালাক্কা জলদ্বীপে সংযোগ কৰিছে? হুইচ টু চিজ আৰ কানেক্টেড বাই দ্য ষ্ট্ৰেইট অফ মালাক্কা। অপশ্যন দিছিলে ক আন্দামান চি এণ্ড চাউথ চাইনা চি, অপশ্যন খ দিছিলে জাভা চি এণ্ড জাপান চি। শুদ্ধ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাবা। আৰু PDF সমূহ যদিহে লাগে তোমালোকে ডেছক্ৰিপশ্যনত লিংকসমূহ পাবা, তাত ক্লিক কৰি তোমালোকে জইন হৈ ল'বা। তাত তোমালোকে PDF সমূহ পাবা। কিবা যদি সুধিবলগীয়া থাকে হোৱাটছআপ নম্বৰো আছে, মেছেজ কৰি তোমালোকে সুধিব পাৰিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব